Hello everyone. আজি vlogটো গাড়ীৰ পৰাই আৰম্ভ কৰিলো মানে এতিয়া আমি জাগিৰোড গৈ আছো মানে আমাৰ এৰ ইস্যুৰ মানে অকমান কনস্টিপেশনৰ প্ৰবলেম অলপ হৈ আছে আজি এক মাহ মানে হৈ গল তাকে ভাবিলো ডক্টৰক দেখাই আহোগে ওচৰতে যেহেতু জাগিৰোডখন আছে আৰু জাগিৰোডত ভাল ডক্টৰ এজনো আছে সেইকাৰণে তেখেতৰ ওচৰৰ পৰাই আহোগে তেনেহলে আজি ভিডিওটো গাড়ীৰ পৰাই আৰম্ভ কৰি দিলো আৰু চাই থাকক ভিডিওটো আৰু এইফালে মানুহজনে ড্ৰাইভ কৰি আছে ডিস্টার্ব নকৰো ক'ত যাবা দেহানো ক'ত যাবা বহুত দিন আমাৰ গাড়ীত উঠিছে যে খুব ভাল পাইছে আজি আচলতে বহুত দিনৰ মূৰত ওলাই আহিলো কোভিডৰ লকডাউনৰ কাৰণে ক'তো ওলাই আহিব পৰা নাছিলো আজি ডক্টৰক দেখাও বুলি ওলাইও অহা হ'ল এপাক আৰু সাগে যদি সোনকালে হৈ যায়গে মাহতৰ ঘৰটো এপাক ঘুমাই আহিম দেহা কি কান্দি দিছিলা কি কান্দি দিছিলা বেজি দিলে ও না 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 ডক্টৰক দেখা হৈ গ'ল বাৰু এতিয়া লগৰ এজনী লগ পাইছো আমি একেলগে পঢ়া কলেজত আৰু বিএড একেলগে কৰিছিলো আৰু এইফালে বাপেক দিয়ে তেনেহ'লে চাই থাকিব ভিডিঅ'টো হেল্ল' এভৰিৱান মাহঁতৰ ঘৰ পালোহি আৰু ডক্টৰকো দেখুওৱা হৈ গ'ল তাই যিটো কনষ্টিপেশ্যনৰ প্ৰব্লেম হৈ আছে আজি 2 মাহমানৰ পৰা তাৰ কাৰণে ডক্টৰে মেডিচিন দিছে দুদিন খোৱালেই ভাল পাব বুলি কৈছে তো সেইকাৰণে ধৰক মনটো আমাৰো ভাল লাগিছে তাই ভাল পাব যিহেতু আৰু এটা পিচিভি তাই ভেকচিন এটা আছিলে সেই ভেকচিনটো দিয়া হোৱা নাছিল যে সেইকাৰণে সেইটো ভেকচিনো দিয়া গ'ল এতিয়া তাই শুই আছে টোপনি নাই আৰু মই পাকাত বহি আছোঁ গৰম দিনত পাকাত বহাৰ মজাটোৱে বেলেগ নহয় জানো তো সেইকাৰণে এতিয়া মায়ে চাহপানী বনাবলৈ গৈছে চাহপানী খাওঁ আৰু বেছি টাইম নকৰোঁ ইয়াতে যামগৈ যিহেতু ক'ভিডৰ আকৌ পিনে আৰু বেছি দেৰি নকৰোঁ আৰু যাবলৈ হ'বই ঘৰ এইফালে লাজে কৰি থাকে আৰু এইফালে আমাৰ মা আমাৰ টুকু কি হ'ল আহিবা আহা আয়ো ছোৱালীজনী ৰিজনী এইফালে ৰিজনী কাৰ ঘৰত আহিছা তুমি কাৰ ঘৰত আহিছা আইতা ঘৰত এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এয়া ভাইটি ভাগিনীয়েকক লৈ আছে এয়া বাপেক হেল্ল' এভৰিৱান এতিয়া ঘৰলৈ গৈ আছোঁ এইখন আমাৰ জাগিৰোডখন এয়া ড্ৰাইভ কৰি আছে মই বাৰু ভাত কেইটামান খালোঁ মায়ে বনোৱা কিন্তু এওঁ নাখালে এওঁ মানে গা ধুইহে খাম বুলি ক'লে যে সেইকাৰণে ঘৰতে খাওঁ আমাৰ ঘৰখন আৰু জাগিৰোডৰ ঘৰখনৰ মাজত মানে 7 কিলোমিটাৰ মানহে ডিষ্টেঞ্চ তো সেইকাৰণে মানে ঘপকে কেতিয়াবা আহোঁ বুলি ক'লেও আহিব পাৰোঁ তো সেই আৰু এটা ঘৰত গৈ ময়ো ফ্ৰেছ হৈ মেলি আকৌ লগ পাই আছোঁ হেল্ল' এভৰিৱান এতিয়া ইভিনিং হ'ল আৰু 3-4 মান বাজিলে চাগে
মই এতিয়া বাহিৰত আছোঁ আৰু ঘৰৰ পৰা আহি ফ্ৰেছ হ'লোঁ আৰু মইতো ভাত খাই আহিছিলোঁৱে এওঁ ঘৰত ভাত খালেহি এতিয়া তাকে ভাবিছিলোঁ অকণ আৰাম কৰোঁ বুলি কিন্তু এওঁ মানে আৰাম কৰাৰ উদ্দেশ্য একদম নহয় এওঁ কৈছে যে এতিয়া মাছ মাৰিম বুলি তাকে এতিয়া আপোনালোককো মাছ মৰাটো দেখাই দিওঁ বুলি ভাবিলোঁ তেনেহ'লে ব'লক মাছ মৰা চাওঁ কি আজি মাছ মাৰি খোৱাবাই মানে কি কৈছা এইফালে চাই কোৱা আকৌ নিজেতো নোখোৱাই আমাৰ কাৰণে ন পুখুৰী পানী দেখিছে কিমান আৰু বেছিকৈ বৰষুণ পৰিলে মাটিৰ লগত পূৰা মিলি যায়গৈ ঘাঁহ বন একদম পূৰা সমান হৈ থাকে লেভেলটো আৰু এই এনেকুৱা পানীতে মানে যিমানখিনি কাৱৈ মাছ হওক কেঁকুৰা হওক চব আছে আমাৰ পুখুৰীটোত কিন্তু এতিয়া প্ৰায় নাইকিয়া হৈ গৈছে কাৰণ এইবোৰ ওলাই আহে ন বেছি পানী হ'লে আৰু পাপা মানে পুখুৰী পাৰতে আছিলে সেইকাৰণে পাপাই প্ৰথম চেওটো মাৰিম বুলি ক'লে সেয়ে পাপাই মাছ মাৰি আছে কি আহিলে মাছ 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 এই মাছ পাচোন না বা একবাৰত পালে দেই লৈ আহা এইখিনিলে লৈ আহা কিয় এৰি দিবা আকৌ ইমান ডাঙৰ মাছটো কণী নাই কণী থাকিলে আৰু মাছ মৰা মানুহজন হৈছে এইজন আজি আমাৰ বাপুৰাই মাছ মাৰিবলৈ নাপালে কাৰণ প্ৰথম চেউটোতে যিহেতু 1.5 কেজি ওজনৰ মাছ এটা পালে আৰু এই মাছটো হৈছে গ্ৰাছ কাপ আৰু মাছটো পোৱাৰ কাৰণে তেওঁ আকৌ মাছ মাৰিব লগা নহ'ল আৰু হেল্ল' এভৰিৱান এতিয়া ইভিনিং 8টা মানে বাজিবলৈ হ'ল আৰু আজি মাছ মাৰিবলৈ গৈ কি হ'ল দেখিলেই নহয় মাছ মাৰিব গৈছিল কোন আৰু মাছ পালে কোনে যা হওক মাছ ঘৰৰে মাছ ঘৰতে খাব লাগিব তেনেহ'লে আৰু ভিডিঅ'টো দীঘল নকৰোঁ ভাবিলোঁ এইখিনিতে ভিডিঅ'টো সামৰি দিওঁ তেনেহ'লে চাই থাকিব আমাৰ ভিডিঅ'বোৰ যদি আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো আপুনি নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম টেক কেয়াৰ বাই বাই